নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল নিবিৰ এণ্ড মমছ মিক্সাৰ। আজি আকৌ আহিলোঁ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ। আশা কৰোঁ আপোনালোক ভালেই আছে, সুস্থ আছে। আজি মই এটা জাতিলাও যিটো পানীলাও বুলি কয় তাৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম। আহকচোন কেনেদৰে বনাওঁ। এয়া মই প্ৰথমে আপোনালোকক দেখাই লোৱা জাতিলাওটোৱে দুফাল কৰিলোঁ, তাৰে এফাল মই লৈছোঁ আৰু কোমলীয়া আছিলে সেইকাৰণে মই গুটি পেলোৱা নাই আৰু এনেদৰে কাটি ল'লোঁ আৰু এটা কুকাৰত মই এনেদৰে জাতিলাওখিনি ভৰাই ল'লোঁ আৰু তাত মই এতিয়া পানী এড কৰিম। পানী মই কমকৈ এড কৰিম, অকল কুকাৰৰ তলখন ঢাক যোৱাকৈ, যিহেতু জাতিলাওৰ পৰাও পানী ওলাব আৰু মই অলপ অন্য ধৰণে বনাম আজি ৰেচিপিটো, সেইকাৰণে এনেদৰে কম পানী দিছোঁ আৰু তাত মই অলপ নিমখ এড কৰি দিম আৰু মই এতিয়া ঢাকনখন লগাই দিম আৰু মই গেছত উঠাই দিম কুকাৰটো। গেছটো জ্বলাই ল'লোঁ, এতিয়া কুকাৰটো তাতে উঠাই দিম আৰু মই এটা চিটি মৰালৈকে বাট চাম। সেই সময়তে মই ইফালে মোৰ মছলাখিনি প্ৰস্তুত কৰি ল'ম। আপোনালোকক দেখাইছোঁ মই কি কি মছলা ল'ম। এয়া মই এটা লৈছোঁ ডাঙৰ বিলাহী লৈছোঁ, দুটা পিঁয়াজ লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ, এটুকুৰা আদা লৈছোঁ আৰু নহৰু 5-6 ফুটামান লৈছোঁ। এতিয়া এইখিনি মই ভালদৰে কাটি ল'ম আৰু এইফালে এখন কেৰাহী গৰম কৰি লৈছিলোঁ আৰু তাতে মই মিঠাতেল এড কৰিছোঁ। এতিয়া মিঠাতেলতে মই অকণমান হালধি দিছোঁ, যিহেতু হালধি দিলে বস্তুবোৰ নুফুটে। তাতে মই এতিয়া ৰচুন কেইফুটা আৰু কাটি লোৱা পিঁয়াজ দুটা অকণমান সময়ৰ কাৰণে ভাজি ল'ম। এয়া মই ভালদৰে লৰাই দিছোঁ তেলটো সোমাবৰ কাৰণে আৰু মই ইয়াতে এড কৰিম, আপোনালোকক দেখাইছিলোঁ যে বিলাহীটো মই কাটি ল'লোঁ এনেদৰে, একেলগে এতিয়া ভাজি ল'ম। এইখিনি যিহেতু মই পেষ্ট বনাম সেইকাৰণে বেছি সময় নাভাজোঁ, অলপ কেঁচা ভাৱটো যোৱালৈকে ভাজিম আৰু তেতিয়া এনেদৰে ভাজিলে কি হয় কালাৰটো ধুনীয়া আহে আৰু তাতে মই নিমখো এড কৰি দিম, তেতিয়া ভালদৰে সোমাই যাব নিমখৰ আৰু সোৱাদটো বেছি ভাল হ'ব। এতিয়া মই এনেকৈ ভালদৰে অকণমান সময় লৰাই দিলোঁ, তাৰপিছত এতিয়া ঠাণ্ডা হ'বলৈ দিলোঁ, গেছটো অফ কৰি। এয়া ঠাণ্ডা হ'ল, এতিয়া মই মিক্সি জাৰত ভৰাই ল'ম আৰু এটা পেষ্ট বনাম। আৰু মই তাতে এড কৰি দিম এই আদা টুকুৰাটো আৰু কেঁচা জলকীয়া দুটা। এতিয়া সকলোখিনি মই পেষ্ট বনাম। পেষ্ট বনোৱাৰ পিছত এনেকুৱা হ'ল, দেখিছেনে কালাৰটো ধুনীয়া আহিছে। আৰু এইফালে মোৰ কুকাৰো এটা চিটি মাৰিলে আৰু ঠাণ্ডা হ'বলৈ নমাই থলোঁ। এয়া দেখিছেনে পানী শুকাই গৈছে আৰু মোৰ জাতিলাওখিনিও ভালদৰে সিজি গৈছে, আৰু দেখিছেনে পানী অকণো নাই। আৰু এতিয়া মই এই গৰমে গৰমে এখন হেতা লৈ পেলাই জাতিলাওখিনি ভাঙি ল'ম, একেবাৰে মিহি কৰি ল'ম। গৰমে গৰমে কৰিলে ভালদৰে মিহি হয়, সেইকাৰণে মই এনেদৰে কৰিছোঁ। আৰু এয়া দেখিছেনে মই জাতিলাওখিনি এনেকুৱাকৈ মিহি কৰি ল'লোঁ আৰু এতিয়া মই এইখিনি আপোনালোকৰ লগত কেনেদৰে বনাওঁ দেখুৱাই আছোঁ। আকৌ মই সেই একেখন কেৰাহীতে মিঠাতেল দিছোঁ। মিঠাতেল গৰম হোৱাত মই তাত এখিলা তেজপাত দিলোঁ। ইয়াত আপোনালোকে গোটা জিৰা দিব পাৰে, মই দিয়া নাই। আৰু মই তাতে অকণমান হালধি দিলোঁ, হালধি দি এতিয়া মিহলি কৰি দিছোঁ। এতিয়া ইয়াতে মই মোৰ সেই পেষ্টটো, যিটো বিলাহী পেষ্টটো এড কৰি দিম আৰু ভালদৰে সিজিবলৈ দিম। যিহেতু মই অলপ ভাজিয়ে লৈছিলোঁ সেইকাৰণে বেছি সময় নিসিজালেও হ'ব। আৰু এতিয়া মই তাতে পানী অলপ এড কৰি দিছোঁ। এতিয়া আকৌ ভালদৰে মিহলি কৰি দিম। এতিয়া অলপ উতলিব ধৰাত মই ইয়াতে মছলা দিছোঁ। মছলা মই গোটা জিৰা, গোটা ধনিয়া আৰু জলকীয়াৰ একেলগে পেষ্ট বনাই থওঁ, মছলা বনাই থওঁ, সেইটো ইউজ কৰিছোঁ। আৰু অকণমান গৰম মছলা দিছোঁ। মই এইবিলাক ঘৰতেই নিজে তৈয়াৰ কৰি লওঁ। আৰু ইয়াত দেখিছেনে ভালদৰে উতল আহিছে আৰু মছলাখিনি ভালদৰে বিলাহী পেষ্টটোৰ লগত সোমাই গৈছে। আৰু এতিয়া মই তাতে এড কৰিম মই বনাই লোৱা জাতিলাওখিনি। এয়া এনেদৰে মই জাতিলাও দি দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিম। জাতিলাও
শৰীৰৰ কাৰণে খুব উপকাৰী আপোনালোকে নিশ্চয় জানেই। ইয়াত পানীৰ পৰিমাণ বেছিকৈ থাকে আৰু বিশেষকৈ ডায়েবেটিছ ৰোগীসকলৰ কাৰণে জাতিলাও খুব উপকাৰী। সকলোৱে খাই ভাল নাপায়, তথাপিও অকণমান অন্য ধৰণে বনালে নিশ্চয় খাই ভাল পাব। সেইকাৰণে মই এনেদৰে অকণমান ট্ৰাই কৰি চালোঁ। আপোনালোকেও যদি ভাল পাইছে তেতিয়াহ'লে ট্ৰাই কৰি চাবচোন। আৰু যদি অলৰেডি আপোনালোকে এনেদৰে বনায়ো তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এটা কথা, মোৰ এই ভিডিঅ'টো যদি আপোনালোকে পেজৰ পৰা চাই আছে তেতিয়াহ'লে প্লিজ পেজটো ফ'ল' কৰিব, আৰু ইউটিউব চেনেলৰ পৰা যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। এয়া মোৰ চব্জি হৈ গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ আৰু মই এনেধৰণেৰে পৰিৱেশন কৰিলোঁ। দেখিছেনে, লুকটো ভালেই লাগিছে, খাবলৈও খুব সোৱাদযুক্ত হৈছিল। কাৰণ আমি জাতিলাও খাইছোঁ নে কি ধৰিবই পৰা নাযায়। আপোনালোকেও ট্ৰাই কৰিব। আকৌ আহিম এটা অন্য ভিডিঅ'লৈ। আজিলৈ বাই বাই।